দূৰত আছিলে গেটটোৰ ওচৰত মোক ধৰি ৰাখিছে পুলিচে একদম নাই যাব নিদিয়ে মই হুলস্থুল লগাই দিলোঁ নহয় মোক যাব দিব লাগিব দেৰ ইজ এন এক্সিডেণ্ট ইহঁতক বুজাইছোঁ হেৰি আহিছে তাৰপিছত পুলিচে মানে কোনোবাই তাৰ পৰা দৌৰি আহিলে আছাম এছ'চিয়েশ্যনৰ মানুহ হ'ব দৌৰি আহি পেলাই ক'লে আৰু লেট হিম কাম মানে হেৰি কৰিলে আৰু যে যাব দিয়ক তেওঁ চ' মোক এলাউ কৰিলে ভিতৰত যাবলৈ যেতিয়া মই তাত গৈছোঁ জাহাজ ঘাটত আমাৰ যেনেকুৱা এতিয়া নতুনকৈ এইটো বনাইছে তেনেকুৱা ঘাট আৰু তাত য়টখন লগোৱা আছে মই দেখা পালোঁ জুবিনক পাম মাৰি আছিলে এনে আৰু এই জুবিনৰ ভাতৃ যিটো এতিয়াহে গম পালোঁ সেইটো ভাতৃ হয় সন্দীপৰ মই চিনি নাপাওঁ তাক ভাতৃজন সি মানে মুখেদি হেৰি দি আছে তাক তাতে সেইবিলাক কৰি আছে আৰু মই ফাৰ্ষ্ট গৈ তাত চিঞৰ বাখৰ কৰিছোঁ মই মানে সিদ্ধাৰ্থ শৰ্মা আছিল প্ৰথম তাকে কুকুৰ মেকুৰী বুলি মই তাক গালি দিছোঁ বোলে তাক আনিলি কেনেকৈ তহঁতে তাক নাজানো তাক সিদ্ধাৰ্থ ক'লোঁ তই জানো সি বেমাৰ মই জানো সি বেমাৰ মই নেমকেয়াৰ হস্পিটেলৰ অ'নাৰ হয় মোৰ নেমকেয়াৰতে জুবিনৰ ট্ৰিটমেণ্ট কৰিছিলোঁ ইয়াৰ আগৰবাৰ মোৰ ডক্টৰবিলাকে তেতিয়াই আমাক কৈছিলে যে ই চিজাৰ হৈ থৈছে চিজাৰ হোৱা মানুহক পানী আৰু হেৰিত যাব দিব নোৱাৰে পানী আৰু জুইত যাব সি যদি নাযায় সি থাকিব একবাৰ ইউ নিড টু টেক কেয়াৰ তাৰ কেয়াৰ ল'ব লাগিব সেই কেয়াৰটো চাগে নহ'ল তাক যেতিয়া গালি দিছোঁ সি কান্দি আছে সিদ্ধাৰ্থে কান্দি আছে তাৰপিছত পুলিচে প্ৰথমতে মোকো গালি দিলে যে আপুনি কিয় হুলস্থুল কৰি আছে মই ক'লোঁ যে ইউ উইল নট আণ্ডাৰষ্টেণ্ড সি কোন হয় আমাৰ কাৰণে তো ইহঁতে ক'লে যে নহয় ব্ৰাদাৰ হয় বুলি ক'লে